সুস্মিতাৰ কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এফালে যাবলৈ ওলাইছোঁ, এফালে মানে মই নামঘৰলৈ যাবলৈ ওলাইছোঁ। দেও নামঘৰলৈ যাম আৰু দেও নামঘৰ আছে আপোনাৰ তিতাবৰত, আৰু মই আপোনালোকক নামঘৰৰ সকলো কেনেধৰণৰ পৰিৱেশ, গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই নামঘৰ পালোহি আৰু এতিয়া মই খোজকাঢ়িয়ে গৈ আছোঁ। আৰু এতিয়া চাকি ল'বৰ কাৰণে মই আহিছোঁ। ইয়াতে মই চাকি লৈ ল'ম, আপোনালোকে ইয়াতে শৰাইও পাই যাব। মই শৰাই নিদিওঁ, চাকিকে দিম। আৰু এতিয়া চাকি লৈ হৈ গ'ল, আৰু চাকি লৈ মই এতিয়া ভিতৰলৈ গৈ আছোঁ। এনেদৰেই ধুনীয়াকৈ প্লেটখন সজাই দিয়ে তেওঁলোকে। আৰু এতিয়া মই ভৰি হাত এনেদৰে পানী দি ধুই ল'ম আৰু গাত পানী এচাটি মাৰি ল'ম, যিহেতু মানে বাহিৰৰ পৰা আহিলে গাত পানী এচাটি মাৰিলেহে ভাল লাগে, নহয় জানো। আৰু এতিয়া নামঘৰ ভিতৰলৈ আহিলোঁ। এইফালে এওঁলোকে শৰাই লৈ আছে আৰু মই নামঘৰ ভিতৰত চাকি জ্বলাই লওঁ। আৰু আপোনালোকে তেনেহ'লে মোৰ ভিডিঅ'টো বন্ধুসকল, মোৰ চাকি জ্বলাই হৈ গ'ল আৰু এয়া বেলেগে চাকি জ্বলাই আছে। সঁচাকৈ নামঘৰৰ পৰিৱেশটো বহুত ভাল লাগিছে আৰু নামঘৰলৈ আহিলে মনটো বহুত ভাল লাগে। আজি সঁচাকৈ বহুত ভাল লাগিছে। আৰু এয়া যে এয়া মই জুম কৰি দেখাইছোঁ, আপোনালোকক ধৰিব পৰা নাই চাগে, কাছৰ মূৰ্তি হয়। মই আপোনালোকক ভালকৈ দেখাই আছোঁ বেক কেমেৰা কৰি। এয়া মই চব বেক কেমেৰা কৰি দেখাই দিছোঁ। এয়া যে কাছৰ মূৰ্তি দেখিছে, সেয়া মাটিতে মানে কাছৰ শ্বেপ লৈ উঠি আহিছে। খুব মহিমা থকা নামঘৰ হয় আৰু আপুনি যি ভাবে তাকে হয়। আৰু এয়া যে ৰঙা ফিটা দেখিছে, আপুনি মনত কিবা এটা যদি ভাবি পেলাই বান্ধে, আপোনাৰ সেই ভবা মানে সফল হয়। আপুনি আহি পেলাই এনেদৰেই ফিটা বান্ধিব পাৰে, আৰু যেতিয়া আপোনাৰ মানে ফলটো ফলিয়াই যায়, তেতিয়া আপুনি যিকোনো ৰছী এডাল কাটি দিলে হৈ যায়। আৰু ইয়াৰ লগতে একেই হয় মানে নামঘৰ, তাত মানে আপোনাৰ মেইন নামঘৰত 11:30 মানত মানে বন্ধ কৰি দিয়ে চাকি জ্বলোৱা, তাতে শৰাই সজোৱা হয়, সেইকাৰণে বন্ধ কৰি দিয়ে। সেইকাৰণে ইয়াতে মানে চাকি জ্বলাবহি পাৰে। আৰু এই নামঘৰ বৃহস্পতিবাৰহে খোলা থাকে, আপোনালোকে আহিব পাৰে। খুব মই এতিয়া নামঘৰতে আছোঁ। আৰু আজি মোৰ লগত কোন আহিছে আপোনালোকক নাই দেখুওৱা নহয়, এয়া এজনী মোৰ লগৰ আহিছে। এতিয়া আমি নামঘৰৰ ভিতৰত বহি আছোঁ, মানে পৰীক্ষাত দিব হ'ল, সেইকাৰণে বহি আছোঁ। পৰীক্ষাত লৈ মেলি ঘৰলৈ আমি পৰীক্ষাত পাই গ'লোঁ। আজি পায়সো দিছে আৰু মই নামঘৰৰ পৰীক্ষাতকেইটা খাই বিৰাটেই ভাল পাওঁ। লকডাউন হোৱাৰ পৰা মানে বহুত দিন নামঘৰৰ পৰীক্ষাত খোৱাই নাই। এইবাৰ ভাদ মাহতো খাবলৈ নাপালোঁ, যিহেতু নিয়ম নীতি কৰিহে পাতিছিলে, পৰীক্ষাত ওলোৱা নাছিলে। এতিয়া পৰীক্ষাত খাই লওঁ, তাৰপিছতে ঘৰলৈ যামগৈ। আজি মোৰ নামঘৰ ভিডিঅ'টো ইমানেই আছিলে। তেনেহ'লে আজিলৈ বাই বাই।